নমস্কাৰ। গোপন প্ৰেমৰ সম্পৰ্কত এটা কবিতা আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম পাৰ্বতী। আহকচোন উপভোগ কৰোঁ। হেল্ল' পাৰ্বতী, মই শিৱই কৈছোঁ। তুত নাজানো তুমি কাটিছা নে সংযোগে স্থাপন নহ'ল আগৰ দৰেই, যিদৰে হোৱা নাছিল এদিন অন্তৰে অন্তৰে। আজি অনিশ্চয়তাৰ বাস্তৱ কৈলাসত তোমালেই মনত পৰি গ'ল। হয়তো সেইবাবেই তুমি শান্ত নিস্তব্ধতাত থকা জানিও তাণ্ডৱ কামনা বুকুত জাগি গ'ল। দুখ নাই, সুখৰ অৰ্থও নাজানো, গণনাটো হয় দেখোন খেলি মেলি। এবছৰৰ চিনাকি, এবছৰৰ চকুৰ কটাকটি, 2 বছৰ ইউনিভাৰ্চিটি সামৰি ঘৰ মূৰামূৰি। জানিব পাৰিছোঁ তুমি হৈয়ে জীয়াই আছা। চকুত কাজল, মুখত হাঁহি, ভাগৰিব নোখোজা এজাক পখিলী। উফ পাৰ্বতী, নামাৰিবা প্ৰেমৰ ৰাগিনী, ধোঁৱাবোৰ হুপি হুপি পৰিছোঁ ভাগৰি। অঁ, শুনি ভাল লাগিল যে তুমি এমফিল পাঠ্যক্ৰমত আগবাঢ়িছা। ভালে থকা, ভাল কৰা, তোমাৰ কৃপা হওক। চো জানানে, এই মায়াৰূপী সৰ্পডালে ডিঙিত বৰকৈ আমনি কৰিছে অ'। চেঁচা লগা ইউনিভাৰ্চিটি সন্ধিয়াৰ সেই বিশেষ আবেলিটোৰ কথাও ভাবিব নিদিয়ে, যিদিনা কোনোৱে কাৰোকে নহ'ল কোৱা মনৰ কথা। মই চঞ্চল চুলিতাৰিত থমকি ৰৈছিলোঁ, তুমি মোৰ ডিঙিত মেৰাই ৰখা সৰ্পডাললৈ ভয় কৰিছিলা, জানিছিলা আৰু কেৱল হাঁহিছিলা সেই সংগীৰূপী সৰ্পৰ বিষ কিয়াৰ কথা।